ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া দশম শ্ৰেণীৰ ছন্দ অধ্যায়টো পঢ়িবলৈ আগবাঢ়িছোঁ। ছন্দত HSLC পৰীক্ষাত মাত্ৰ 4 নম্বৰ আহে, হ'লেও আমি ছন্দৰ বিষয়ে খৰচি মাৰি জানিব লাগিব। এতিয়া ছন্দ কাক কয়? মই এটা উদাহৰণেৰে আৰম্ভ কৰিছোঁ। কবিয়ে নিজৰ গাঁওখনৰ কথা বৰ্ণনা কৰিবলৈ গৈ লিখিছিল, শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল ভৰা। ইয়াত শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা এইটো প্ৰথম শাৰীৰ শেষৰ ধ্বনি, আৰু ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা। সেই ভৰা আৰু সৰা এই শেষৰ ধ্বনি দুটা মিলি গৈছে, গতিকে শুনিবলৈ শুৱলা হৈছে। আৰু এই কথাষাৰ কবিয়ে আকৰ্ষণীয় আৰু লয়যুক্ত কৰি সজাই তুলিছে। এইদৰে ভাষাক শুনিবলৈ শুৱলা, আকৰ্ষণীয় আৰু লয়যুক্ত কৰি সজোৱা পদ্ধতিটোকে কোৱা হয় ছন্দ। ছাত্ৰ-ছাত্ৰীসকল, আমি ছন্দৰ বিষয়ে পঢ়িবলৈ যাওঁতে প্ৰথমে আমি 3টা কথা জানি ল'ব লাগিব। সেইকেইটা হ'ল মাত্ৰা, পৰ্ব আৰু চৰণ। এই যে কবিৰ কবিতাটো শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ইয়াত শুৱনি আমাৰ বুলি অকণমান ৰ'লোঁ, গাঁওখনি অতি বুলি অকণমান ৰৈছোঁ, আৰু শুৱনি গছেৰে ভৰা বুলি অলপ বেছি সময় ৰৈছোঁ। এই যে আমি খন্তেক জতি পেলাওঁ, এই অংশটোক কোৱা হয় এটা পৰ্ব। এইটো একোটা পৰ্ব, আৰু এই একেলগে এই গোটেই 3টা পৰ্ব গোট খাই এইটোক কোৱা হয় চৰণ। আৰু মাত্ৰা কাক কয়? আমি প্ৰতিটো পৰ্বতে কেইটা আখৰ উচ্চাৰণ কৰিছোঁ, শুৱনি আমাৰ। ইয়াৰ প্ৰতিটো আখৰকে এটা মাত্ৰা বুলি কবিতাত ধৰা হয়। এইদৰে আমি ছন্দৰ বিষয়ে পঢ়িবলৈ যাওঁতে অসমীয়া ছন্দত আমি 2টা প্ৰকাৰ পাওঁ। সেইকেইটা হ'ল মৃত্যাক্ষৰ ছন্দ আৰু অমৃত্যাক্ষৰ ছন্দ। মৃত্যাক্ষৰ ছন্দ কাক বোলে? আমি আগত দিয়া কবিতাটো, শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা। ইয়াত এই ভৰা আৰু সৰা এই প্ৰথম চৰণ বা শাৰীৰ শেষৰ ধ্বনিটোৰ লগত দ্বিতীয় শাৰীৰ শেষৰ ধ্বনিটোৰ মিলি গৈছে। এই এনেকুৱা ছন্দকে কোৱা হয় মৃত্যাক্ষৰ ছন্দ। তেতিয়াহ'লে আমি মৃত্যাক্ষৰ ছন্দ কাক বুলিলে লিখিব লাগিব, যিবিলাক ছন্দযুক্ত বাক্যৰ প্ৰথম শাৰীৰ শেষৰ ধ্বনিৰ লগত দ্বিতীয় শাৰীৰ শেষৰ ধ্বনিৰ মিল থাকে, তেনে ছন্দকে কোৱা হয় মৃত্যাক্ষৰ ছন্দ। আনহাতে অমৃত্যাক্ষৰ ছন্দ, ইয়াত প্ৰথম শাৰীৰ শেষৰ ধ্বনিৰ লগত দ্বিতীয় শাৰীৰ শেষৰ ধ্বনি নিমিলে। উদাহৰণ এটা লোৱা, মোৰ প্ৰাণৰ প্ৰাণৰ, মোৰ গানৰ গানৰ মোৰ দেশ, মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। এই প্ৰথম শাৰীৰ শেষৰ ধ্বনি দেশ, দ্বিতীয় শাৰীৰ শেষৰ ধ্বনি সপোন, ইয়াত কোনো মিলা নাই, ধ্বনি বা উচ্চাৰণ মিলা নাই। তথাপিও ই লয়যুক্ত আৰু আকৰ্ষণীয় কৰি গঢ়ি তোলা হৈছে, ইয়াতো ছন্দ আছে। এনেকুৱা ছন্দকে কোৱা হয় অমৃত্যাক্ষৰ ছন্দ। এতিয়া আমি ছন্দ সজ্জালৈ যাব লাগিব। অসমীয়া সাহিত্যত ছন্দ কেইটামান সজ্জাত ভাগ কৰিছে। সেইকেইটা প্ৰথম সজ্জাটো হ'ল পয়াৰ, ইয়াক পদ বুলিও কোৱা হয়, পদ বা পয়াৰ। এনেকুৱা ছন্দত এটা চৰণত থাকে 14টা আখৰ আৰু 2টা পৰ্ব। জিলিকা পাখিৰে হাঁহে এইটো এটা পৰ্ব, ইয়াত আছে 8টা আখৰ। ৰবিৰ কিৰণ ইয়াত আছে 6টা আখৰ। এনেকুৱা 2টা চৰণেৰে এই ছন্দ গঠন হয়। 8 + 6 = 14, 8 + 6 14, 14 14 8টা আখৰ বা ধ্বনি থকা যিবিলাক ছন্দ তাকে কোৱা হয় পদ বা পয়াৰ ছন্দ। তাৰপিছতে আহিলে দুলৰী ছন্দ। দুলৰী ছন্দত 3টা পৰ্ব থাকে। উদাহৰণলৈ চোৱা, পাছে ত্ৰিনয়ন দিব্য উপবন দেখিল অন্ত বিদ্যমান, এইটো গোটেইটো এটা চৰণ, ইয়াত আছে 3টা পৰ্ব।
আৰু প্ৰতি পৰ্বত প্ৰথম পৰ্বত 6টা, দ্বিতীয় পৰ্বত 6টা আৰু তৃতীয় পৰ্বত 8টা আখৰ বা মাত্ৰা আছে। এইদৰে 2টা চৰণেৰে এই ছন্দৰ এটা স্তৱক গঠন হয়। দুলৰী ছন্দ কাক বুলিলে আমি কি বুলি ক'ব লাগিব? যি ছন্দ 6+6+8 মাত্ৰা থকা 8টা 6+6+8 মাত্ৰা 3টা পৰ্ব থকা 2টা চৰণেৰে গঠন হয়, সেই ছন্দকে কোৱা হয় দুলৰী ছন্দ। এইবাৰ আহিলে ছবি ছন্দ। ছবি ছন্দত আমি 3টা পৰ্বই পাওঁ এটা চৰণত আৰু প্ৰতিটো পৰ্বত থাকে 8 মাত্ৰা বা 8টা আখৰ। প্ৰথম পৰ্ব আৰু দ্বিতীয় পৰ্বত থাকে 8টাকৈ আখৰ বা মাত্ৰা আৰু তৃতীয় পৰ্বত থাকে 10টা আখৰ বা মাত্ৰা। এনেকুৱা 2টা চৰণ গোট খাই ছবি ছন্দৰ এটা স্তৱক গঠন হয়। উদাহৰণলৈ যোৱা, তুমি চিত্ৰ বৃত্তি মূৰ, ইয়াত 8টা মাত্ৰা আছে। পৰ্বতক নাৰায়ণ, তুমি নাথ মই নাথ অন্ত, চৰণ চত্ৰৰ ছায়া, দিয়া দূৰ কৰা মায়া, কৰা দয়া প্ৰভু ভগৱন্ত। এইটো হ'ল ছবি ছন্দৰ উদাহৰণ। গতিকে আমি ছবি ছন্দ কি বুলি ক'ব লাগিব? যি ছন্দত 8+8+10 মাত্ৰাৰ 3টা পৰ্ব থকা 2টা চৰণ থাকে, সেই ছন্দকে কোৱা হয় ছবি ছন্দ। তাৰপিছত আহিলে লেছাৰী ছন্দ। লেছাৰী ছন্দটোতো 3টা পৰ্ব থাকে, কিন্তু ইয়াতকৈ অলপ দীঘল দীঘল পৰ্বকেইটা। ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম। ইয়াত 10টা আখৰ বা মাত্ৰা আছে। এইটোতো 10টা আখৰ আছে। আৰু 3 নম্বৰ পৰ্বটোত মায়া শয্যা মাজে আশ্ৰয় সুমতি যায়, ইয়াত আছে 14টা আখৰ। গতিকে আমি দেখিলোঁ 10+10+14 মাত্ৰাৰ 3টা পৰ্ব থকা 2টা চৰণেৰে যিবিলাক ছন্দ গঠন হয় তাকে কোৱা হয় লেছাৰী ছন্দ। তাৰপিছত আহিলে ঝুমুৰা। ঝুমুৰা ছন্দৰ মাত্ৰা কম। পদ্মজেন ৰজনিত, সবে ভৈলা সংকুচিত। ইয়াত প্ৰতিটো চৰণত আছে 8 মাত্ৰাকৈ। 8 মাত্ৰাকৈ 4টা চৰণেৰে যিটো ছন্দ গঠন হয় তাকে কোৱা হয় ঝুমুৰা ছন্দ। তাৰপিছত আহিলে ঝুনা বা একাৱলী। ইয়াত থাকে প্ৰতিটো চৰণত 11টাকৈ আখৰ বা মাত্ৰা। উদাহৰণ চোৱা, কাৰ পৰশত ফুলিলি বান্ধৈ, অ মোৰ হাদৰী ফুলাম পাহি, শ্যামলী পাতৰ উৰণি গুচাই, কাৰ ফালে চাই মাৰিলি হাঁহি। আমি হিচাপ কৰিলে পাম প্ৰতিটো শাৰীতে 11টাকৈ আখৰ থাকে। এইদৰে 11 মাত্ৰা থকা 4টা চৰণেৰে যিবোৰ ছন্দ গঠন হয় তাকে কোৱা হয় ঝুনা বা একাৱলী ছন্দ। তাৰপিছতে হস্ৰ ঝুনা বুলি আমি এটা পাওঁ, তাক দিগহাৰা বুলিও কোৱা হয়। এই ছন্দত 11 সলনি 10 মাত্ৰা থাকে, 10টাকৈ আখৰ থাকে। সপোনৰ প্ৰথম পুৱাত সাৰ পাই উঠিলোঁ যেতিয়া, দেখিছিলোঁ তোমাৰ ছবিটি, জীৱনত প্ৰেমৰ অমিয়া। আমি হিচাপ কৰিলে পাম প্ৰতিটো শাৰীতে আছে 10টাকৈ আখৰ বা মাত্ৰা। এনেকুৱা ছন্দ কোৱা হয় হস্ৰ ঝুনা বা দিগহাৰা। আৰু আমাৰ শেষৰ ছন্দটো হ'ল কুসুমমালা। এই ছন্দত 4টা চৰণ থাকে, প্ৰতি চৰণত 6টাকৈ আখৰ থাকে। শংকৰদেৱৰ সাহিত্যত এইটো আমি বেছিকৈ পাওঁ। তুমি নিৰঞ্জন পাতক ভঞ্জন, দানৱ গঞ্জন গোপিকা ৰঞ্জন। প্ৰতিটো শাৰীতে আমি 6 মাত্ৰাকৈ পাইছোঁ। এনেকুৱা ছন্দকে কোৱা হয় কুসুমমালা ছন্দ। ছাত্ৰীসকল, আজি তোমালোকে নিশ্চয় ছন্দৰ বিষয়ে কিছু আভাস পালা। আজিলৈ আমি ছন্দৰ বিষয়ে ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত আমি নতুন এটা পাঠ লৈ তোমালোকৰ লগ হ'ম।